অসম তথা উত্তৰ পূৰ্বাঞ্চল এতিয়া গোটেই ভাৰতবৰ্ষৰ ভিতৰত ক্যান্সাৰ ক্যাপিটাল হিচাপে জনা গৈছে ক্যান্সাৰ ক্যাপিটাল সেইকাৰণে চৰকাৰীভাৱে প্ৰত্যেকখন জিলাতে আমাৰ টাটা ট্ৰাষ্টৰ লগত বুজাপৰাৰ চুক্তি স্বাক্ষৰ কৰি এখন কিডনি ক্যান্সাৰ হস্পিটেল বনোৱা হৈছে কোনো ভাৰতবৰ্ষৰ কোনো ৰাজ্যত নাই অসমত কি হৈছে কাৰণ চৰকাৰে গোটেই ডাটাবিলাক পাইছে যে কৰ্কট ৰোগীৰ সংখ্যা আমাৰ ইয়াত ইমান বাঢ়িছে যদি আমি এতিয়াই হেতু কাট ডাউন নকৰো তেতিয়াহলে অনাগত দিনত প্ৰত্যেক ঘৰ গৃহস্থিতে এজন বা দুজন ক্যান্সাৰ ৰোগী থাকিব তাৰ কিন্তু প্ৰথম আৰু প্ৰধান কাৰণটো হৈছে ধপাত জাতীয় খাদ্য তাৰ পিছত আহিব বেলেগ বিলাক হয়তো এই এনভায়ৰনমেন্টাল পলিউশন হ'ব পাৰে মাছ মাংস জাতীয় হ'ব পাৰে কিন্তু ধপাত জাতীয় খাদ্যৰে আমাৰ সমাজখনক এটা একদম অৱক্ষয়ৰ ফাললৈ লৈ গৈছে যেটো আমি এতিয়াই যদি চেষ্টা নকৰো কিন্তু প্ৰত্যেক ঘৰ গৃহস্থিতে ক্যান্সাৰ আমি ৰোগী দেখিবলৈ পাম গতিকে মই যতেই গৈছো বিনামূলীয়া স্বাস্থ্যৰ কাৰণে আৰু সাৰাখন ঠিকই ক'লে যে ডক্টৰজনে হেৰি কৈছে যে আমি ৰুৰাল এৱাৰনেছ আনিব লাগিব মই যতেই গৈছো তাতেই কৈছো যে আমি সকলোৱে পণ লোৱা উচিত আৰু আমি আজিয়ে আমি নিজে ধপাত জাতীয় খাদ্য বন্ধ কৰিব লাগে আমাৰ বন্ধু বান্ধৱক বন্ধ কৰিব লাগে উঠি অহা সমক আমি ইয়াৰ পৰা আতৰি থাকিবলৈ অনুপ্ৰাণিত কৰিব লাগে কাৰণ আমি আজি যদি আমি ধপাত খাই আছো মোৰ বাচ্চাটো কিন্তু অনাগত দিনত ড্ৰাগছ খাব